নমস্কাৰ সকলোকে। আজি দেখা মোৰ ঘৰত থকা ছাগলীকেইজনী ছাগলী পুহি কিদৰে লাভ হয় আৰু এজনী ছাগলীৰ পৰা কেনেকৈ 7টা ছাগলী হ'ল তাক আজি আপোনালোকক ক'ম। ছাগলী পালন এটা নিশ্চয় লাভজনক ব্যৱসায়, কাৰণ ছাগলীৰ সংখ্যা খুব কম সময়ৰ ভিতৰত বাঢ়ি যায়। মানুহৰ জনসংখ্যা যিদৰে বৃদ্ধি হৈছে সেইদৰে ছাগলী মাংসৰ চাহিদাও বহুত বেছি বাঢ়িছে। ছাগলী বুলি ক'বলৈ মই প্ৰথমতে আনিছিলোঁ এজনী অনাৰ পিছত প্ৰায় প্ৰথমবাৰ দিলে মাইকী পোৱালি এটা, তো ছেকেণ্ডবাৰ দিলে মাইকী পোৱালি এটা। তো প্ৰথমবাৰ দিয়া মাইকী পোৱালিটো আৰু মাকজনীয়ে দুটা যোৱাবাৰ পোৱালি দিছে, মতা পোৱালি। তো মতা পোৱালি হ'ল টোটেল 4টা আৰু মাইকী হ'ল 3জনী। এতিয়া মাইকী 3জনীয়ে গাভিনী হৈ আছে, এটি আৰু 2-3 মাহ পিছত পোৱালি দিব যিহেতু। আৰু এনেকেই হ'ল মোৰ ঘৰত 7টা ছাগলী। তো এনেকৈ ঘৰতে ঘাঁহ বন খাবলৈ দিয়া হয় আৰু দানাও অলপ খোৱা হয়।